হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ৰেচিপিৰ ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে প্ৰেছাৰ কুকাৰত বনোৱা ছাগলী মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। সকলোৱেতো বাৰু বনাব জানেই, তথাপিতো সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ হয়। আৰু মইনো কেনেকৈ বনাইছোঁ তাকে আপোনালোকক দেখাওঁ বুলি আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তেনেহ'লে ব'লক এতিয়া। এইফালে মই আধা কেজিমান খাহী মাংস লৈ লৈছোঁ, লগতে মই 4টামান ডাঙৰ চাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইফালে আলু মই অলপ ডাঙৰ ডাঙৰকৈ পিচ কৰি কাটি লৈছোঁ। এতিয়া মই এইফালে লৈছোঁ আদা নহৰু, লগতে গোটা জিৰা আৰু ধনিয়া গুটি। সেইখিনি মই অকণমান গৰম পানী দি পেলাই তিয়াই ৰাখিছিলোঁ। আৰু এইখিনি মই এতিয়া মিক্সি বাতিত দি পেলাই গোটেইখিনি পেষ্ট বনাই ল'ম। এতিয়া মই মাংসখিনি মেৰিনেট কৰি ৰাখিবৰ কাৰণে ইয়াত মই 2 চামুচ নিমখ দিছোঁ, লগতে অলপমান হালধি পাউডাৰ, আৰু ইয়াত মই দিছোঁ যিখিনি মই পেষ্ট বনাই ৰাখিছিলোঁ তাৰ পৰা এতিয়া মই 2 চামুচ দি লৈছোঁ। লগতে এতিয়া মই ইয়াত দিছোঁ অলপমান জিৰা পাউডাৰ আৰু অলপমান মিট মছলা দিছোঁ। আৰু কালাৰৰ কাৰণে মই ইয়াত কাশ্মীৰী পাউডাৰ দিছোঁ। আপোনালোকে জ্বলাটো হ'বৰ কাৰণে ৰেড চিলি পাউডাৰটো দিব পাৰিব অলপমান। আৰু লগতে মই লাষ্টত অলপমান ৰেড চিলি পাউডাৰ দি দিছোঁ। আৰু এইফালে অলপমান মিঠাতেল। আৰু এইখিনি এতিয়া মই হাতেৰে ভালকৈ মঠি ল'ম, কাৰণ হাতেৰেহে ভালকৈ এনেকৈ সানিলে মাংসটোত ধুনীয়াকৈ মছলাটো সোমাই যাব। এতিয়া মই হাতেৰে এইখিনি ধুনীয়াকৈ সানি পেলাই আধা ঘণ্টামানৰ কাৰণে ঢাকি পেলাই ৰাখি দিম। এতিয়া মই কুকাৰ এখন গেছত পাতি দিছোঁ, আৰু কুকাৰখন গৰম হোৱাৰ লগে লগে এইফালে মই এতিয়া জোখমতে তেলটো দি লৈছোঁ। আৰু আপোনালোকে নিজৰ জোখ অনুসৰিয়ে তেলটো দিব। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত 2টামান তেজপাত আৰু লগতে 3টামান শুকান জলকীয়া দি পেলাই অকণমান ভাজি লৈছোঁ। আৰু এতিয়া মই কুটি থোৱা ইয়াত পিঁয়াজখিনি দি লৈছোঁ। আৰু এতিয়া মই পিঁয়াজখিনি দিয়াৰ পাছতে পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম, কাৰণ পিঁয়াজটো যিমানেই অকণমান ৰঙচুৱাকৈ ভাজিব সিমানেই মাংসটো কালাৰটো ধুনীয়া হয়। এতিয়া পিঁয়াজখিনিৰ অলপমান কালাৰটো চেঞ্জ হওঁতে ইয়াত মই পেষ্ট যিখিনি বনাই ৰাখিছিলোঁ তাৰ পৰা এতিয়া মই ইয়াত 1.5 চামুচ দি লৈছোঁ। আগত মই মেৰিনেট কৰোঁতে অলপমান দি থৈছিলোঁ। এতিয়া মই পিঁয়াজখিনিৰ লগতে দি পেলাই এইখিনি অলপ টাইম ভাজি আছোঁ, কাৰণ মছলাটো এনেকৈ পিঁয়াজৰ লগতে ভাজি ল'ব তেতিয়া মছলাৰ যিটো কেঁচা গোন্ধ থাকে সেই গোন্ধটো নাইকিয়া হয়। এতিয়া মই মছলাখিনি অলপমান ভাজাৰ পাছতে ইয়াত মই এতিয়া মাংসখিনি দি দিছোঁ। আৰু আপোনালোকে ছাগলী মাংসটো লওঁতে অলপমান ফেটছ লৈ ল'ব। ফেটছটো ল'লে তেতিয়া ছাগলী মাংসটোৰ সোৱাদটো বহুত ধুনীয়া হয়। বেছিকৈও নল'ব, বেছিকৈ ল'লে আকৌ ফেটছখিনি গলি পেলাই মাংসটো কম হৈ যাব। সেয়া এতিয়া মই মাংসখিনি দিয়াৰ পাছতে এতিয়া মই মাংসখিনি এনেকৈ অলপ টাইমৰ কাৰণে ভাজি থাকিম। আৰু ছাগলী মাংস আপোনালোকে যিমানেই ভাজি ভাজি বনাব সিমানেই তাৰ সোৱাদটো ধুনীয়া হয়। এতিয়া মই গেছটো হাই ফ্লেমত দি পেলাই এনেকৈ 5 মিনিটৰ কাৰণে মাংসখিনি ভাজি ল'ম। আৰু এইখিনি এতিয়া অলপমান ভাজাৰ পাছতে এতিয়া মই গেছটো ল' ফ্লেম কৰি দিছোঁ। আৰু এইখিনি অলপমান লৰাই পেলাই মই কুকাৰৰ ঢাকনাখন ওপৰত লগাই দিছোঁ। একেবাৰে মই মাৰি দিয়া নাইকিয়া, ওপৰত দি থৈছোঁ কুকাৰৰ ঢাকনাখন। এতিয়া মই কুকাৰৰ ঢাকনাখন আঁতৰোৱাৰ পাছতে মাংসখিনি আকৌ মই অলপমান লৰাই দিছোঁ। আৰু গেছটো একদম মই ল' ফ্লেমতেই ৰাখিছোঁ। আৰু এইখিনি এতিয়া অলপমান মই লৰাই মই ইয়াত দিছোঁ অলপমান ঘিউ। আৰু আপোনালোকে ছাগলী মাংস বনাওঁতে ঘিউ দি পেলাই বনাবচোন, তাৰ গোন্ধটোৱে বহুত ধুনীয়া ওলায় ঘিউখিনি দিয়াৰ পাছতে। এতিয়া মই ঘিউ দিয়াৰ পাছতে এইখিনি অলপমান লৰাই দিছোঁ। আৰু এতিয়া মই মাংসখিনি এনেকৈ অলপমান লৰাই ওপৰতে ঢাকনাখন দি দিছোঁ। আৰু ঢাকনাখন আঁতৰাৰ পাছতে অলপ টাইম পাছত চাওকচোন, মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল এৰিছে। আৰু মাংসখিনি মই এনেকৈ কণ্টিনিউ ভাজিয়ে আছোঁ, কাৰণ কুকাৰত বনাইছোঁ যিহেতু তলফালৰ পৰা মাংসখিনি লাগি আহিব পাৰে। আৰু যিমান পাৰে আপোনালোকে এনেকৈ ভাজি ভাজিয়ে মাংসখিনি বনাব। আৰু এতিয়া মাংসখিনিৰ পৰা তেলটো এৰা ষ্টাৰ্ট কৰোঁতেই মই যিখিনি মাংসত দিবলৈ আলু থৈছিলোঁ সেয়া এতিয়া আলুখিনি মই মাংসত দি লৈছোঁ। আৰু এতিয়া মই এইখিনি গোটেইখিনি মাংসখিনিৰ লগতে মিলাই পেলাই ভাজি লৈছোঁ অলপ টাইমৰ কাৰণে। 5 মিনিটমানৰ কাৰণে এনেকৈ আপোনালোকে আলুখিনি দিয়াৰ পাছতে গোটেইখিনি মিক্স কৰি পেলাই ভাজি ল'ব। আৰু মাংসখিনি এতিয়া এনেকৈ ভাজা হৈ গৈছে। এতিয়া মই মাংসখিনিত অকণমান পানী দি লৈছোঁ। আৰু এনেকৈ পানীটো দি পেলাই অলপ টাইম ভাজিলে তেতিয়া মাংসটোত মই যিটো পিঁয়াজ দিছিলোঁ সেই পিঁয়াজটো ধুনীয়াকৈ গলি যায়, আৰু মাংসটোৰ টেষ্টটোও বহুত ধুনীয়া হয়। এতিয়া পানীখিনি দিয়াৰ পাছতে পানীখিনি শুহিল, আৰু মাংসটোৰ কালাৰটো চাওকচোন একদম কি ধুনীয়া হৈছে। আৰু এইখিনি অকণমান এতিয়া লৰাই পেলাই মই গ্ৰেভিটোৰ যিটো জোখ হ'ব সেই গ্ৰেভিটোৰ জোখ অনুসৰি মই ইয়াত পানী দি ল'ম। মই 1.5 গিলাচ জোখত পানী দিছিলোঁ। আপোনালোকে গ্ৰেভিটো যিমানটো জোখত ৰাখিব বিচাৰে সিমানটো জোখতে আপোনালোকে পানীটো দি ল'ব। কুকাৰত আপোনালোকে পানীটো বেছিকৈও দি নিদিব, বেছিকৈ পানীটো দিলে কুকাৰত পানীটো ইমান শুহি নাযায়, পাছত আকৌ আপোনালোকে উতলাব লাগিব। সেইকাৰণে আপোনালোকে যিটো জোখ অনুসৰি আপোনালোকে দিব বিচাৰে সেইটো জোখতহে দিব।
এতিয়া মই কুকাৰৰ ঢাকনাখন মৰাৰ পাছতে ইয়াত মই 3টা চিটি আহিব দিছিলোঁ আৰু কুকাৰটো ঠাণ্ডা হোৱাৰ পাছতহে ইয়াৰ ঢাকনাখন মই খুলিছোঁ আৰু ইয়াত চাওকচোন আমাৰ মাংসখিনিৰ পৰা কি ধুনীয়াকৈ একদম তেলটো উঠি আহিছে আৰু আমাৰ মাংস ৰেডি হৈ গৈছে দেখিছেনে একদম গ্ৰেভিটো বহুত ধুনীয়া জোখত আহিছে মই আকৌ মানে নেক্সট উতলাবলগীয়া হোৱা নাইকিয়া যিহেতু মই পানীটো একদম জোখমতে দিছিলোঁ আৰু ইয়াৰ চাওক একদম কালাৰটো বহুত ধুনীয়া হৈছে আৰু আপোনালোকে দেখি গম পাইছে খাবলৈ সঁচাকৈ বহুত সোৱাদ হৈছিলে আপোনালোকে যদি এনেকৈ প্ৰেছাৰ কুকাৰত বনোৱা নাইকিয়া তেনেহ'লে এবাৰ মোৰ ৰেচিপিটো চাই পেলাই আপোনালোকে ট্ৰাই কৰিব তেনেহ'লে আজিলৈ আহিছোঁ আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাব পাৰে বাই বাই